তো প্ৰথমতে মোৰ এটা অন্য মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে নিশ্চয় জানে শাওণ বুলি প্ৰথমটো সোমবাৰ বুলি আমিও এটা মন্দিৰলৈ যাবলৈ লৈছোঁ। চাই থাককচোন ক'ত কি হৈ দেখা যাব। এতিয়া দোকানত যাই আমি ঘূৰিছোঁ চাকি ল'ম, যাই থাকিম। চাই থাককচোন আপোনালোকে, আমিও যাই আছোঁ চাকি আমি যাই আছোঁ। এয়া আমি যাই আছোঁ, চাই থাককচোন আপোনালোকে। এয়া আমাৰ লগত আহিছে তিনিজন। গোটেই মাহৰ অৱস্থা চাওকচোন, এই চাইকেল টানবানত আহি গৈছে, কি কৰিব আৰু। মানে কি কৰিব, ভগৱানৰ নামত আহিলোঁ, কিন্তু এই কি কৰিব উপায় নাই আৰু। এনেকৈ অৱস্থা চব এই আহি থাকোঁতে এই বিবাৰ পৰি অৱস্থা আৰু বা মন্দিৰ যাবলৈ কেইবাৰ পৰা হিচাপ চব খামে চামে ধুৱে। আমি আহি প্ৰায় পামেই আৰু পাইছিলোঁ আৰু কি কৰিব ৰখাটো কি কৰিব নাম চব গোটেই ধূপ জ্বলাই লওঁ ফাৰ্ষ্ট টাইম আমি দিয়ক। এই চলিটো চাওকচোন, এই আহাৰ পৰা 10 বাৰ 15 বাৰ যদি পঢ়ে শিৱ বাবাৰ নাম লৈ চাওকচোন ৰ'দ, কিন্তু কি কৰিব এই ৰ'দ হ'লেও আজি শিৱ বাবাৰ নাম লৈ আজিৰ বাবে বাই আৰু লগ পাম মোৰ এটা অন্য মিনি ব্লগত।